जन्दिप सिनियर सेकेन्डारि स्कुलनि फरायसा हियामान शर्माया जौसिन गेजेर फरायसालिनि जोबथा आनजादाव डिस्टिंसन मार्क लाना उथ्रिसारनो हादों। बक्राझार गामिनि बिफा जयन्त शर्मा आरो बिमा अनुपमा शर्मानि फिसाजो हियामान शर्माया बावैसो सिगां फोसावजानाय जौसिन गेजेर फरायसालिनि जोबथा आनजादाव जन्दिप सिनियर सेकेन्डारि स्कुलनिफ्राय 89% नम्बर मोननानै डिस्टिंसन मोननो हादों। हियामान शर्माया गासै मोनब्रै आयदायाव लेटार मार्क लानानै 89% नम्बर मोननानै डिस्टिंसन मोननो हानाया नखरजों लोगोसे फरायसालि आरो ओनसोलनि गोग्गानाय लाबोनो हादों। हियामान शर्मानि बेबायदि उथ्रिसारनायखौ लानानै फरायसालिनि बिबानगिरिफोर आरो बिमा बिफाजों लोगोसे बक्राझार गामिनि रायजो राजाफोरा जोबोद गोजोननाय फोरमायदों। मख'नो गोनांदि गंसे गोरिब नखरनि फरायसुलि हियामान शर्माया जेबो सोरखारि सुबिदा मोननो हायालासिनो जौसिन गेजेर फरायसालिनि जोबथा आनजादाव डिस्टिंसन मार्क लाना उथ्रिसारनो हादों। মোৰ নাম হিয়ামান শৰ্মা। পোনপ্ৰথমে মই আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছো। মোৰ দৰে এজনী সাধাৰণ ছোৱালীক আপোনালোকে ৰাইজৰ মাজলৈ চিনাকি কৰাই দিয়াৰ বাবে। প্ৰথমে মই মোৰ মা দেউতা শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। তেখেতসকলৰ সঠিক পথ প্ৰদৰ্শন লগতে সহায় অবিহনে মই এই স্থানত থিয় হোৱাটো সম্ভৱ নহ'লহেঁতেন। তেওঁলোকে শ্ৰেণীকোঠাৰ পাঠদানৰ পৰা আৰম্ভ কৰি মোৰ ব্যক্তিত্বৰ পৰামৰ্শলৈকে দিয়া প্ৰতিটো পদক্ষেপে মোক উৎসাহিত কৰিছিল। লগতে মোৰ আত্মীয় স্বজন ওচৰ চুবুৰীয়া সকলোৱে মোক উৎসাহ দিছিল। হয়, ভালদৰে অধ্যয়ন কৰিলে দৈনন্দিনভাৱে অধ্যয়ন কৰি নিজৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়িলে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। নিজৰ লক্ষ্যত অটল থাকি দৃঢ়ভাৱে একাগ্ৰতাৰে পঢ়ি গ'লে নিশ্চয় ভাল হ'ব। মা দেউতাই মোক বহুত ছাপোৰ্ট কৰিছে। দেউতাই এখন সৰু ব্যৱসায় কৰি ঘৰখন চলাইছে, আমাক পঢ়ুৱাইছে। মায়ে সমানে কষ্ট কৰিছে। মায়ে মোক প্ৰতিটো খোজতে সংগ দিছে, ছাপোৰ্ট কৰি আহিছে। তেওঁলোক মোৰ জীৱনৰ ডাঙৰ শক্তি। তেওঁলোকক এইটোৱে ক'ম যে তেওঁলোকৰ নিজৰ নিজৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যাওক। আৰম্ভণিৰে পৰা বিষয়সমূহ ভালদৰে খুঁটি নাটি মাৰি পঢ়ি যাওক। লগতে এইটোও কওঁ যে ফলতকৈ কৰ্মক বেছি গুৰুত্ব দিয়ক। ভালদৰে কঠোৰ পৰিশ্ৰম কৰি দৈনন্দিনভাৱে অধ্যয়ন কৰি গ'লে ফলাফল নিশ্চয় ভাল হ'ব। জ্ঞানদীপ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। তেখেতে মোক বহুত উৎসাহ দিছে। লগতে পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত আগবাঢ়ি আহিছে। কেতিয়াবা কিছুমান বিষয় বুজি নাপালে তেখেতক ক'লে তেখেতে বহুত আগবাঢ়ি আহি ঘৰলৈ আহি হ'লেও পঢ়া দিছে। গতিকে তেওঁকো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাৰ্চেণ্টেজ আছিলে 88%। মই অসমীয়াত পাইছিলোঁ 91 আৰু লজিক এণ্ড ফিলচফিত পাইছোঁ 93, পলিটিকেলত পাইছোঁ 92 আৰু এডুকেশ্যনত পাইছোঁ 89, ইংলিছত পাইছোঁ 76। প্ৰথমে মই এগৰাকী সুনাগৰিক হ'বলৈ চেষ্টা কৰিম। বৰ্তমান মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি APSC এক্সাম প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি আছোঁ। তেওঁলোকে বহুত উৎসাহ দিছে, মোক ছাপোৰ্ট কৰিছে। মই যাতে এগৰাকী সুনাগৰিক হৈ এই সমাজখন এই গাঁওখনৰ উন্নতি কৰিব পাৰোঁ সেইটোৱে চেষ্টা কৰি যাম। নমস্কাৰ, মই আপোনালোকক প্ৰথম শ্ৰেণীৰ ধন্যবাদ জনাইছোঁ। মই একদম সৰু নিম্ন ব্যৱসায় কৰোঁ আৰু ব্যৱসায় কৰি মই ছোৱালীজনীক পঢ়াই আছিলোঁ। তাতে ইমান ধুনীয়াকৈ উত্তীৰ্ণ হৈছে। তাৰ পিছত মোৰ মানে ভাষা নাই ক'বলৈ। মোৰ খুব আনন্দিত আৰু ৰাইজেও আমাক সহায় কৰিছে, বহুতে উৎসাহ দিছে। আজিও ধৰক কৈ আছে মানুহবিলাকে ইমান ধুনীয়া নম্বৰ পাইছে। ভালদৰে ছোৱালীটো পঢ়া সেইখিনিয়ে। তাইৰ এই সাফল্যত মই বহুত আৱেগ আৰু বহুত সুখ অনুভৱ কৰিছোঁ। তাইৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ তাইক, আৰু মই বহুত তাইক উৎসাহ দিছিলোঁ ভালদৰে পঢ়ি সুনাগৰিক হৈ তাইৰ লক্ষ্যত যাতে উপনীত হ'ব পাৰে। আজি অনুভৱটো কেনেকুৱা হৈছে? বহুত আৱেগিক হৈ গৈছোঁ।
মই ভাল হোৱাটো আশীৰ্বাদ দিছোঁ। ভগৱানে যাতে ভাল কৰক সেইটোৱে কামনা কৰিছোঁ। মাক দেউতাকে বিৰাট কষ্টত চলি পঢ়াইছে, ডাঙৰ কৰিছে, কৰি আপুনি হেৰি কৰি বহুত কষ্ট দি চলি পঢ়াইছে। দেউতাকে বিৰাটখিনি হেৰি কৰি পেলাই কষ্ট কৰি হেৰি কৰিছে। আৰু এইক মই সৰুৰ পৰাই বিৰাট মৰম কৰোঁ, পঢ়া শুনাত বহুত হেৰি কৰোঁ। মই আহি মাজে মাজে সেই চকু সুধা কৰিছানে নাই, মই কিন্তু একো পঢ়াই নাই, নপঢ়িলেও মই তেওঁক মানে হেৰি কৰোঁ আহি যত্ন কৰোঁ চাই যাওঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। কিনিব লাগিছে আজি মোৰ বৰ ভাল লাগছে আপা, মই ক'বাই বাৰু মই তাৰমানে হেৰি নাই, পঢ়ক, পঢ়িব দিছোঁ, খুজি মাগি পঢ়াব। মানে এতিয়ালৈ প্ৰায় 30 বছৰ আগলৈ আমাৰ গাঁওখনত এনেকুৱা ৰিজাল্ট হোৱা নাই। পিছপৰা উত্তৰ কোকৰাঝাৰ গাঁও, সৰুৰ পৰা LP, হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলত যিখিনি শিক্ষক আৰু ওচৰ চুবুৰীয়া আইতাই সহায় কৰিছে, সকলোলৈ ধন্যবাদ। লগতে আপোনালোকৰ চেনেললৈ এই পথ প্ৰদৰ্শক হিচাপে লৈ এই তলত যিখিনি ল'ৰা ছোৱালী আছে, যাতে সেইদৰে তেওঁলোকেও উত্তীৰ্ণ হয়, শিক্ষকসকলে যি পঢ়ায় সেইখিনি যাতে নিজে পঢ়ি পিছত এইদৰে আগবাঢ়ি যাব পাৰে, তাৰ বাবে সকলোকে মই অনুৰোধ জনাইছোঁ। আৰু এইটোৱে কওঁ, গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তাই এটা লক্ষ্যত উপনীত হ'ব বিচাৰিছে, তাৰ বাবে যাতে নিজকে প্ৰস্তুতি চলাই পথৰ পৰা আঁতৰি নাযায়, নিজে ধুনীয়াকৈ পঢ়ে। কেতিয়াবা গালিও পাৰিছিলোঁ নপঢ়াৰ হৈ, আৰু কৈছিলোঁ যে এইখিনি পঢ়িবি, তেতিয়াহ'লে সোনকালে উত্তীৰ্ণ হৈ তোমাৰ পথত আগবাঢ়ি যাব পাৰিবা। সকলো মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক ভাল হোৱাটো বিচাৰে। হয়। আপুনি এজন সচেতন গাৰ্জেন হিচাপে বা মাতৃ হিচাপে যিসকল ল'ৰা ছোৱালী আগন্তুক পৰীক্ষাত মানে তেওঁলোকে অৱতীৰ্ণ হ'ব, সেইসকল মাতৃয়ে বা পৰিয়ালসকলৰ উদ্দেশ্যি কি ক'ব? ল'ৰা ছোৱালীক কি কৰে কি নকৰে, মোবাইলটোত ব্যস্ত থাকে নেকি, স্কুলত শিক্ষকে যি পঢ়ায় সেইখিনি যাতে তোমালোকে আজি স্কুলত কি কৰিব দিছে কৰিছানে, শিক্ষকসকলকো মানে যোগাযোগ ৰাখিব লাগিব। মোৰ ল'ৰাটো ক'ত গৈছে, ঘৰলৈ আহিছেনে, আপোনালোকে চাব, আমিও চাম, কিবা নোৱাৰিলে ক'ব। এইখিনিকে মই শিক্ষক তথা সমাজক আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। মামাই বহুত দিছে, কাৰণ আজিৰ পৰা 10-15 বছৰ আগত চৰকাৰী BA MA পাছ কৰি উঠিও কোনো এটা চৰকাৰী চাকৰিৰ কাৰণে হাবাথুৰি খাব লগা হৈছিল। এতিয়া প্ৰতিযোগিতাৰ যুগ, যিমানে ভালকৈ প্ৰতিযোগিতা কৰিব, ভাল ৰিজাল্ট কৰিব, তেওঁলোকে হিমন্ত মামাৰ অনুৰোধত বা হেৰিত যিখিনি মানে যোগ্যতাৰে 18 বছৰৰ পৰাই আজিকালি চাকৰি পাইছে, তেওঁলোকৰ ভৱিষ্যতটো বহুত 40-50 বছৰ চাকৰি পাব, দেশকো আগবঢ়াব, গৃহস্থকো আগবাঢ়িব, নিজেও তেওঁলোক স্বাৱলম্বী হ'ব বুলি। আৰু মই হিমন্ত মামাক এইটোৱে মানে ভাল পাইছোঁ যে তেওঁ দুখীয়া দৰিদ্ৰতাক ধুনীয়াকৈ চাকৰি দিছে। আগতে পইচা আছিল, এতিয়া পইচা নালাগে, নিজৰ যোগ্যতাৰ কাৰণে সকলোৱে পাইছে।